হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে। আজি মহাশিৱৰাত্ৰিৰ উপলক্ষে সকলোকে শিৱৰাত্ৰিৰ বহুত শুভকামনা জনাইছোঁ। লগতে মোকতো দেখি ধৰিব পাৰিছে চাগে, পূজা চূজা কৰি আহিলোঁহে। ওচৰতে শিৱ মন্দিৰ আছে, তাতে গৈ ৰাতিপুৱা মই পূজা দি আহিলোঁ। এয়া ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। তো আজি ভিডিঅ'টোত কি দেখাব পাৰিম কি দেখাব নোৱাৰিম ক'ব নোৱাৰোঁ, তথাপিও কিবা এটা কৰিব চেষ্টা কৰিম বাৰু। আপোনালোক সকলোৱে চাই যাব বুলি আশা থাকিল। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই কেনে পালে। তেন্তে বলক আজি ভিডিঅ' আৰম্ভ কৰোঁ, আগবাঢ়ি যাওঁ। কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ চাই থাকিব। মায়ে নতুনকৈ ফুল কেইটামান ৰুইছে, বলক সেইটোকে চাই লওঁ। প্ৰথমে এইজোপা হৈছে এজেলিয়া ৰঙা। এজোপা হৈছে পুৰণা গছজোপা দেখি ধৰিব পাৰিছে চাগে কিমান পুৰণা। কলি কিমান বেছি কলি ওলাইছে, ভৰি ডাল ভৰি ফুল ফুলিব ইয়াতে। এইজোপা তাৰপিছত আছে এইজোপা অৰেঞ্জ কালাৰ। এইজোপা ফুলি শেষ হ'ল বাৰু। এইটো কালাৰ কিনাৰতে আছে এইজোপাও বহুত ফুলি আছে। এইবোৰ এইজোপা হৈছে এইজোপা। আমি মেইন ৰাস্তাৰে গ'লে ভিৰ হ'ব বুলি ভিতৰে ৰাস্তাৰে গ'লোঁ। এইডোখৰ হৈছে লোহাৰী কছাৰী, য'ত তিনিচুকীয়া মেডিকেল কলেজ বনি আছে। কৈ দিয়া আমি এতিয়া ক'ত গৈ আছোঁ, কৈ দিয়া। আমি এতিয়া গৈ আছোঁ তিনিচুকীয়া শিৱধাম শিৱৰাত্ৰি চাবলৈ। পুৰা ডুব যাবতো, পথাৰ পানী হ'লে ৰাস্তা পানী হ'বই ন। এইটো চাই আমি পালোহি এতিয়া। খোজকাঢ়ি গৈ আছোঁ। শুকান পুখুৰীৰ পৰা শিৱধামলৈকে আমি খোজকাঢ়িলোঁ, যিহেতু ভিৰ ভাৰ বেছি হয় কাৰণে গাড়ী নিব নিদিয়ে। শিৱধামৰ ওচৰতে এইখন নতুনকৈ পেণ্টালুন্স খুলিছে, কেতিয়াবা আহিব লাগিব। ফাইনেলি আমি আহি পালোহি। এইখন মেইন গেট, মন্দিৰলৈ সোমাই যোৱা। ইয়াতে মেলা লগাইছিলে, কিন্তু মেলাখন চলিবৰ কাৰণে পাৰ্মিশ্যন নিদিলে।
যিহেতু অলপ দিন আগতে নাহৰকটীয়াৰ ক'ৰবাত এনেকুৱা ঘটনা এটা ঘটিছিল। কি হয় এইবোৰ 2020 কি কৰিব লাগে আমি ভিতৰলৈ সোমাই যাম এতিয়া, কিন্তু পূজা যে দিব পাৰিম আশা নাই, কাৰণ শিৱৰাত্ৰিত ইয়াত বহুত বেছি ভিৰ হয়। চিধামত পূজা কৰিবলৈ হ'লে, চাকি জ্বলাবলৈ হ'লে অন্য বাৰত আহিলে ভাল। এনেকুৱা কিবা পূজা থাকিলে ইয়াত আহি যে ভগৱানক স্তুতি কৰিব পাৰিম, সেয়া অসম্ভৱ। বেগাৰ্ছ। হেল্ল' এভৰিৱান, যোৱাকালি যে শিৱৰাত্ৰি চাবলৈ গৈছিলোঁ, যাওঁতে বাৰু দিনে পোহৰে গৈছিলোঁ, কিন্তু আহোঁতে যিহেতু ৰাতি আন্ধাৰেই হৈ গ'ল, তাৰপিছত আৰু মোৰ ভিডিঅ' কৰা নহ'ল। তাৰপিছত আহিলোঁ ঘৰত, ৰাতিৰ আহাৰ ৰান্ধিলোঁ, তাৰপিছত ভাগৰ লাগিল, ভালেমান দূৰ খোজকাঢ়িব লগা হোৱাৰ কাৰণে, তাৰপিছত সোনকালে শুই গ'লোঁ। তাৰপাছত কি আনিলোঁ শিৱৰাত্ৰিৰ পৰা দেখুৱাম বাৰু আপোনালোকক। ভিডিঅ'টো যিহেতু আৰম্ভ কৰিলোঁৱে কালি, শেষ কৰিব নোৱাৰিলোঁ, গতিকে আজি শেষ কৰিম। শিৱৰাত্ৰিৰ পৰা মই এইকেইটা আনিলোঁ। এইটো এটা, এইটো এটা, এইটো এটা, আৰু এইটো এটা। ইমানেই ধুনীয়া কালাৰখিনি, দেখি নভাব নোৱাৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।